আরে ভাই কি চাই আছা লিংক লাগে নেকি নমস্কাৰ মই বনি আৰু আপোনালোকে চাই আছে বনি ক্ৰিয়েশ্যন আৰু আজি আমি আলোচনা কৰিম এনেকুৱা কিছুমান অসমীয়া বোৱাৰীৰ বিষয়ে যিয়ে নেকি আচলতে অসমীয়া বোৱাৰীৰ মান ইজ্জত সকলোখিনি খতম কৰি দিছে তেতিয়াহ'লে আহক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ ওপৰত বাল মাজত খাল খাবলৈও ভাল কিন্তু গেলা গেলা গোন্ধাই কোনে পাৰিব উত্তৰটো দিবলৈ কমেণ্ট কৰি জনোৱাচোন কমেণ্ট বক্সটো খোলা আছে গেলা গেলা গোন্ধাব বাইদেউ আপুনি চাগে ভালকৈ নুধুৱে বয়স হৈ গ'লতো আপোনাৰ সেইকাৰণে বয়সৰ চাপ পৰিছে চাগে মানে বাইদেউজনী 40 বছৰ পাৰ হৈ গ'ল কিন্তু আজিলৈকে নকমিল আচলতে খজুৱতি আৰে ডুৱেল মিনিঙত যদি ভিডিঅ' বনোৱাতকৈ গিৰিয়েকৰ কাৰণে যদি এখন গামোচা বলেহেঁতেন তেতিয়া চাগে গিৰিয়েক লিংগটো উলিয়াই থাকিব নালাগে যিটো বয়সত গৈ পেলাই নামঘৰত ভাগৱত পাঠ আচলতে অধ্যয়ন কৰি থাকিব লাগিছিল সেইটো সময়ত আচলতে ওপৰত বাল তলত খাল মাজত হেনো বৰ বেয়া বেয়া গোন্ধাই সেইবিলাক ভিডিঅ' বনাই আছে আপোনাৰ ল'ৰা ছোৱালী নাই নেকি আপোনাৰ এতিয়া বয়স হৈছে আপোনাৰ এতিয়া এইবিলাক কৰাৰ বয়স নাই যি এনজয় আপোনালোকে কৰিলে আগতে কৰিলে এতিয়া আপোনাৰ এনজয় কৰিব আৰু এতিয়াও যদি এনজয় কৰিব মন আছে তেতিয়াহ'লে পথাৰত এনেকুৱা গৰু আচলতে বহুত চৰি থাকে সিহঁতৰ ওচৰলৈ যাব আপোনাৰ খজুতিটো কমাই দিব এইবোৰে হৈছে অসমীয়া বোৱাৰীৰ চৰিত্ৰ ওলোমাৰ ৰবাব টেঙাকেইটা নেদেখুৱালৈকে শান্তি নাপায় ইহঁতে মানে এহেঁতক গিৰিয়েকো আচলতে কণ্ট্ৰল কৰিব নোৱাৰে ভাল ভাল অসমীয়া বোৱাৰী এতিয়াও আছে যি নেকি আচলতে ডাঙৰ মানুহক সন্মান কৰিব জানে যি আচলতে এতিয়াও সৰণি লৈ থাকে যি নেকি এতিয়াও আচলতে বুকুৰ আঁচলখন ঢাকি নিব পাৰে কিন্তু এইবিলাক আচলতে বনৰ পক্ষীৰ বাবেই আজি কিছুমান বোৱাৰী আচলতে লজ্জিত হ'বলগীয়া হৈছে আৰে ভাই এহেঁতক আচলতে ঘৰৰ মানুহে একো নকয় নেকি গম পালে যে তেওঁলোকৰ গোটেই ৰাইজ গাঁৱৰ ৰাইজখন আৰু ঘৰৰ মানুহখিনি তেওঁলোকৰ তাইৰ লগত আছে আৰু বিশেষকৈ এতিয়া যদি গোটেইখিনি ঘৰৰ মানুহখিনিৰ লগত আছে তেনেহ'লে আপোনালোকে কমেণ্ট কৰি একো লাভ নাই তথাপিও মানুহক অলপ ভালকৈ সমালোচনা কৰক সমালোচনাটো মানুহক লাগে কিন্তু ভাল লাগে যাতে তাৰ পৰা মই মাজতে ক'লো গোটেই মানুহখিনিয়ে মই জানে মই এনেকৈ এবাৰ এটা ভিডিঅ' মই ওপৰত লিখি দিছিলোঁ মোৰ কথা বেয়াকৈ কৈ লাভ নাই মই কেনেকুৱা মোৰ মানুহজনে জানে মোৰ গাঁওখনৰ মানুহে জানে গাঁৱৰ মানুহবোৰে তোমাক সন্মুখত নকৰে নহয় পাছফালৰ পৰা ইমানলৈকে চিন্তা কৰে তেওঁলোকে পিছফালৰ পৰাহে ক'ব এনেকৈ কৈছে কিন্তু পিছফালৰ পৰা সন্মুখততো ক'ব নোৱাৰে ন গাঁৱৰ মানুহো গম পায় বোলে এইগৰাকী যে বাইদেৱে নিজৰ ৰবাব টেঙাকেইটা দেখাই ভাল পায় ওলোমা ৰবাব টেঙাকেইটা আৰু গাঁৱৰ মানুহে বোলে একো নকয় মানে সকলোৱে তৃপ্তি লৈ থাকে ঠিক আছে অ'কে আপোনালোকে গাঁৱৰ মানুহকে আচলতে দেখাই নিজেই তৃপ্তি লৈ থাকক কিন্তু ফেচবুকত এইবিলাক মক্কেলামি নহয় চুদিব মন গৈছে চুদিব পাৰা দাম মাতে 1000-2000 টকা এবাৰতো চুদি যোৱা ইমান চেক চুদিছে ন তোমাক পাগল কৰি দিম তোমাৰ নুনুটো চেলেকিছে লালিপপ খুৱাই খাম মাত্ৰ 1000 টকাতে এইগৰাকীয়ে আচলতে নিজৰ দেহা বিক্ৰী কৰিবলৈ আৰম্ভ কৰি দিছে মানে কিমানক চাগে লগাই তেওঁ আচলতে তৃপ্তি ল'বলৈ কিমান চাগে 1000 টকা ইনকাম কৰিলে তাৰ ঠিকেই নাই আৰু শেষত গৈ পেলাই নি ডাঙৰ এটা গুহাৰ সৃষ্টি হ'ব য'ত নেকি একেলগে আচলতে 4-7টাই কৰিব পাৰিব Check the ladies. এইগৰাকী চাগে থুটিয়াবলৈ আৰম্ভ কৰিছে কিন্তু লেভেল যিটো দেখুৱাইছোঁ আচলতে খজুৱতিৰ তাই চাগে একেলগে 2-3টাক একেলগে কণ্ট্ৰল কৰিব পাৰিব মানে আজিকালি সৰু ল'ৰা ছোৱালীবিলাকৰ হৈছে কি যিটো বয়সত আচলতে পঢ়িব লাগে সেইটো বয়সত আচলতে ৰিলছত আচলতে ভাইৰেল হ'বৰ কাৰণে নিজৰ বুকু দেখাই আছে আৰু তাৰপিছত এনেকেই মানে সৰু ল'ৰা ছোৱালীবোৰ ধ্বংস হৈ যাব সেইকাৰণে মই কওঁ যে কণ্ডম যদি কিনে আচলতে ভাল কণ্ডম কিনক সস্তীয়া কণ্ডম কিনি এনেকুৱা আচলতে সন্তানক জন্ম নিদিব যে নেকি আচলতে সমাজৰ বাবে আৱৰ্জনা হয় খতম বাই বাই টাটা গুড বাই দেখিলে অসমীয়া বোৱাৰীৰ বুকুৰ কপনি হিলাই আছে নিজৰ আচলতে গিৰিয়েকে কণ্ট্ৰল কৰিব নোৱাৰি শেষত পথাৰৰ মাজত এৰি থৈ গ'ল ভোবোলাৰ কাৰণে
উপায়ো নাই গিৰিয়েকে কিমান কৰিব আৰু নোৱাৰে কণ্ট্ৰল কৰিব আৰু পথাৰৰ মাজত এৰি থৈ যোৱাৰ পিছতো আচলতে বাইদেউ খজুলি কমাই নাই এতিয়াও ভোবোলাৰ কাৰণে ৰৈ থাকোঁতেও আচলতে এনেকৈ দেখাবলৈ বাধ্য হৈছে আৰু এই ভোবোলাবোৰনো ক'ততো যায় না বাইদেউ আচলতে ধেৎ